আজি বহাগৰ প্ৰথমটো দিন। এই প্ৰথমটো দিনত অসমীয়া যি সাতম পুৰুষীয়া পৰম্পৰা, সেই পৰম্পৰা মতে ঘৰে ঘৰে আহি গৃহস্থক কুশল কামনা কৰা হয়। নৃত্য গীত কৰি আনন্দ ফূৰ্তি কৰে আৰু গৃহস্থক কুশল কামনা কৰে। আৰু সেই ঠিক তেনেদৰে দেখা গৈছে, এনেদৰে কণ কণ শিশুসকল আহিছে গৃহস্থৰ ঘৰত নৃত্য গীত পৰিৱেশন কৰিছে আৰু তেওঁলোকে গৃহস্থক কুশল কামনা কৰা পৰিলক্ষিত হৈছে। এনেদৰেই ধৰি ৰাখিবলৈ চেষ্টা কৰিছে অসমীয়া সাতম পুৰুষীয়া যি পৰম্পৰা, সেই পৰম্পৰা।